লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Pahir hoide. Pahir hoide. Super Hits 93.5 Red FM at Homohogol Weekend Special Show Red FM Love Story. আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে লখিমপুৰৰ পৰা পঠিয়াইছে শ্ৰী পাপু শইকীয়াই চাহক আজি আৰম্ভ কৰোঁ পাপু শইকীয়াৰ লাভ ষ্টৰীৰ সৈতে মৰমৰ পাহিবা মৰম ল'বা আশা কৰোঁ আপোনাৰ নিশ্চয় ভালেই সৰ্বপ্ৰথমে মই আপোনালোক সকলোলৈকে নমস্কাৰ জনালোঁ মই এজন কম্পিউটাৰ অপাৰেটৰ তথা ফটো এডিটৰ মোৰ সৰুকৈ এখন কম্পিউটাৰৰ দোকান আছে আজৰি সময় খুব কমেই পাওঁ তথাপিও কেতিয়াবা নেটটো খুলি ইটো সিটো চাই থাকোঁ তেনেতে পালোঁ এদিন আপোনাৰ প্ৰগ্ৰামবোৰ এটা প্লে কৰি শুনিলোঁ ভালেই লাগে তাৰপিছত আকৌ এটা এনেকৈ ইটোৰ পিছত সিটো কাহিনীবোৰ শুনিবলৈ ধৰিলোঁ বহুত আনন্দ পালোঁ কিয় জানো পাহিবা আপুনি প্ৰগ্ৰামটো যেনেদৰে উপস্থাপন কৰে তথা আপোনাৰ মাতটো শুনি মই যে বলিয়া হৈ গৈছোঁ আৰু লগতে বিশেষভাৱে যি দুজন দাদা আৰু বাইদেৱে কাহিনীৰ ৰূপত সংলাপবোৰ উপস্থাপন কৰে তেখেতসকলৰ প্ৰতিও মই আকৰ্ষিত হৈছোঁ বাৰু যি কি নহওক পাহিবা মই ভাবিলোঁ মোৰ কাহিনীও যদি আপোনালৈ পঠিয়াওঁ তেন্তে আপোনালোকে ইমান সুন্দৰকৈ উপস্থাপন কৰিব যে মই পৰম সুখী হ'ম সেইবাবে মোৰ জীৱনৰ আটাইতকৈ দুখজনক সঁচা প্ৰেম কাহিনী স্বপ্ন সমাধি আপোনালৈ লিখি পঠিয়ালোঁ আশা কৰোঁ মোৰ কাহিনীটো নিশ্চয় প্ৰকাশ কৰিব 2005 চন পাহিবা মই তেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি কম্পিউটাৰ ক্লাছ এটা কৰি আছিলোঁ তাৰ মাজে মাজে আবেলি গধূলি টিউশ্যন আৰু কাৰোবাক গীত নৃত্য এইবোৰ শিকাই ঘূৰি ফুৰিছিলোঁ এইখিনিতে কথা এটা কৈ থওঁ মই সৰুৰে পৰাই কবিতা আৰু গল্প লিখি ভাল পাওঁ বাৰু যি কি নহওক মই যিবোৰ কবিতা বা গল্প আছে সেইবোৰ মোৰ বিশেষ বন্ধু বান্ধৱী তথা মোৰ লগত বেছি যাৰ ঘনিষ্ঠতা তেওঁলোকক পঢ়িবলৈ দিছিলোঁ এনেদৰে দিনবোৰ গৈ থাকিল পাহিবা মোৰ ধাৰণা মানুহৰ জীৱনলৈ কেতিয়া কেনেকৈ প্ৰেম আহে কোনেও সঠিককৈ হয়তো ক'ব নোৱাৰে নহয়নে বাৰু মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল মই একেই গাঁৱৰে এমূৰৰ মানুহ এঘৰৰ ছোৱালী এজনীক টিউশ্যন কৰিছিলোঁ তেওঁলোকৰ ঘৰৰ মানুহ 5 জন মাক দেউতাক ছোৱালী 2জনী আৰু ল'ৰা 2টা মই যাক ক্লাছ কৰিছিলোঁ তাই সৰু আছিল নাম মৌচুমী মই কিন্তু ভণ্টি বুলিহে মাতিছিলোঁ ঘৰৰ মানুহেও তাইক তেনেকৈয়ে মাতে ডাঙৰজনী তেতিয়া ক্লাছ 9ত পঢ়ি আছে তাইৰ নাম মুন্মি ঘৰত মিনু বুলি মাতে মই প্ৰত্যেক দিনে সন্ধিয়া টিউশ্যন কৰিবলৈ যাওঁ সিহঁতৰ ঘৰলৈ মাকৰ লগত মোৰ ভাল ঘনিষ্ঠতা আছে সুখ দুখৰ সকলো কথাই শ্বেয়াৰ কৰোঁ পাহিবা এদিন কি হ'ল জানেনে ভনীয়েকক ক্লাছ কৰি থাকোঁতেই মই তাইক অংক কৰিবলৈ দি এনেই বহি আছিলোঁ ভাবিলোঁ এনেই থকাতকৈ কিবা এটা ৰচনা কৰোঁ সেই বুলি ভাবি কবিতা এটা লিখি পেলালোঁ কবিতাটো আছিল ভাল পোৱাৰ বৰষুণ তুমি হয়তো নবুজা মোৰ মৰম ভাল পোৱাবোৰে গৈ কেনেদৰে তোমাক আমনি কৰেগৈ কেৱল বিচাৰি ফুৰে তোমাৰ অফুৰন্ত ভাল পোৱাৰ মৰিচিকা কেৱল চাব বিচাৰে তোমাৰ হৃদয়ৰ গোপন কোঠাত সজীৱ হৈ থকা ভাল পোৱাৰ বৰষুণ জাকক নিভাজ প্ৰেমৰ কঠীয়াতলি পথাৰখনক তুমি জানো নোহোৱা মোৰ মৰম আকলোৱা কণমানি মইনাজনী আৰু নহবা জানো তুমি মোৰ জীৱনৰ অৰ্ধাংগিনী সেয়াতো তুমি বুজিবলৈ চেষ্টাই নকৰা কিন্তু এয়া যে নিভাজ সত্য আৰু শুদ্ধ তোমাৰ প্ৰেমৰ বৰষুণ জাকত আৰু কিমান তিয়াবা এতিয়া দেখিছোঁ জ্বৰতে ভুগিছোঁ প্ৰেমৰ জ্বৰত হয়তো এনেদৰেই পাৰ সমহি পৰিলৈ য'ত কেৱল থাকিব মৰহি শুকাই যোৱা আঁউসীৰ নিৰ্জনতাবোৰ গতিকে মোক আৰু নজ্বলাবা প্লিজ মোক তোমাৰ সঁহাৰি দিয়া মই তোমাক মোৰ জীৱনৰ লগৰী কৰিব বিচাৰোঁ চ' আজি আমি শুনি গৈ থাকিম পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি 93.5 ৰেড FM बजाते रहो Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Pahir hoide. Pahir hoide. Super Hits 93.5 Red FM at Mosabanar hoide Pahi. শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি
ইতিমধ্যে গম পালোঁ পাপুৱে এঘৰত টিউশ্যন কৰে আৰু টিউশ্যন কৰি থাকোঁতে খালী সময়খিনিত পাপুৱে এটি কবিতা লিখিলে আগলৈ তেওঁ লিখিছে কবিতাটো পঢ়ি বুজিব পাৰিছে নিশ্চয় ভাষাবোৰ ৰোমেণ্টিক আছিল যেন মই কাৰোবাক কবিতাৰ যোগেদি প্ৰেমৰ আহ্বান জনাইছোঁ নহয়নে বাৰু পাহিবা মোৰ মনত কিন্তু তেনে ভাৱ কেতিয়াও নাছিল সিহঁতৰ প্ৰতি কবিতাটো মাত্ৰ কাল্পনিকহে আছিল নেজানো সেই মুহূৰ্তত প্ৰেমৰ ভাষাবোৰ ক'ৰ পৰা আহি কবিতাৰ ৰূপ লৈছিল আনদিনা দিয়াৰ দৰে তাইৰ মাকক মাতি ক'লোঁ যে খুৰী কবিতা এটা লিখিছোঁ পঢ়িব নেকি মাকেও পঢ়িম দিবা বুলি ক'লে মই ক্লাছ খতম কৰি কবিতাটো তাইৰ হাততে দি ক'লোঁ ভণ্টি এইটো মাক দি আহিবাচোন কাৰণ মই যাবলৈ ওলাওঁতে মাকে কোনোবা আলহীৰ লগত কথা পাতি আছিল বাহিৰত সেইবাবে আমনি কৰিবলৈ মন নগ'ল মই মাকক চমুকৈ ভণ্টিৰ হাততে দি থৈ আহিছোঁ বুলি কৈ ঘৰলৈ গুচি আহিলোঁ গ'ল কথা গুচি গ'ল তাৰ ঠিক এসপ্তাহমানৰ পিছত মুনমিৰ স্কুলত বিদ্যালয়ৰ সপ্তাহ পাতিছিল মোক আকৌ সেই স্কুললৈ মিউজিকৰ বাবে মাতিছিল স্কুল প্ৰধানে মই গৈছিলোঁ মূল সভাধিনা স্কুলৰ লগতে মোৰো বহুতো বন্ধু বান্ধৱীক লগ পাইছিলোঁ আৰু তেতিয়াই মোক কোনোৱে সুধিছিল পাৰ্টিটা খোৱা নেজানে চাও ইয়ালে তোৰ বোলে কবিতা চবিতা দি উৎপাত বেলেগ আৰু মুনমিক বেছি টেঙৰ নোলাবি মোৰ আগত ঘোচা মাৰি দিম আকৌ আমি নাযাওঁ গোটেই গাঁও চবে গম পাই কি ফাল্টু কথা ক'ব পাৰ্টি খুৱাবিনে নোখোৱা আকৌ চাহ তই পাৰ্টি নোখোৱালে আমি জেংকোৱাত ভাল আকৌ হা মুনমিয়ে গোটেই লগৰখিনি কৈ পঠিয়াইছে তই বোলে কবিতা লিখি দি থৈ আহিছ তাৰ ঘৰত টিউশ্যন ল'ব যাওঁতে গুৰু মোকো এটা কবিতা লিখি দিয়া না মোক দিব লগা সেইদিনা মূল সভা শেষ হোৱা বহু পলম হৈছিল সন্ধিয়া লাগি ভাগি গৈছিল ইফালে আমাৰ গাঁৱৰ মই মুনমি আৰু তাইৰ কাষৰ ঘৰৰ ছোৱালী এজনীহে আছিলোঁ সেইবাবে ৰাতি হোৱা দেখি সিহঁত দুজনীও মোৰ লগতেই অহাটো হ'ল মই ভালেই পাইছিলোঁ অন্ততঃ মোৰ মিছাকে ওলোৱা কথাটোৰ বিষয়ে মুনমিক সুধিব পাৰিম প্ৰকৃততে কথাটো কি কেনেকৈ উলিয়াবলৈ পাইছিলে মিছা কথা এটা আমি ঘৰলৈ খোজকাঢ়ি আহি আছোঁ তিনিওটা মই মাজতে কথাৰ আঁত ধৰি মুনমিক খঙৰ ভাৱেৰে সুধিলোঁ ভণ্টি তুমি আগে আগে যোৱাচোন আৰু তুমি কি কৰি ফুৰিছা এইবিলাক মই কি কৰিলোঁ মই তোমাক কেতিয়া প্ৰপ'জ কৰিলোঁ মই বোলে তোমাক কবিতা দিছোঁ আৰু গোটেইখন ৰজন জনাই গৈছে যে একেবাৰে আজি স্কুললৈ যাবই পৰা নাই ইটোৱে সুধিছে কি মানে কথা এইবিলাক না আপুনি ভণ্টিক কবিতা এটা দিছিলে মোক দিবলৈ কৈছিলে মই মাক দিবলৈ কৈছিলোঁ না মই ভাবিছোঁ সেইখন মোলৈ লিখিছে বুলি মই মাক ভুল শুদ্ধ কিবা আছে নেকি চাবলৈ দিছিলোঁ আৰু তুমি গোটেইখনতে জনাই ফুৰিলাগৈ মই তোমাৰ ভণ্টিক পঢ়াবলৈ যাওঁ অকণমানতো এইবিলাক কথা ভাবিবা কোনে দেখুৱাইছিলে সিহঁতক মই লগৰ কেইজনীমানক দেখুৱাইছিলোঁ আৰু কৈছিলোঁ আপুনি প্ৰপ'জ কৰিছে বুলি এতিয়া সেইবিলাক কথা পতাৰ সময় ক্ষমা কৰি দিব ক্ষমা চিমা নাই এইবিলাক কথা বাদ দিয়া আৰু নেক্সট টাইম যাতে মই শুনিবলগীয়া নহয় সেইদিনা সিমানতে ঘৰাঘৰি গ'লোঁ মই অলপ দিনলৈ তাইক মাতবোল কৰা নাছিলোঁ কাৰণ মিছা কথা এটা উলিওৱাৰ বাবে তাইৰ প্ৰতি মোৰ প্ৰচণ্ড খং উঠি আছিল পাহিবা মোৰ এটা কথা আছে মোৰ সঁচা কথা যিয়ে যিমানেই কৈ ফুৰক মই বেয়া নাপাওঁ লাগিলে ভালেই হওক বা বেয়া কিন্তু মোৰ যদি মিছা এটা শব্দও কয় তেতিয়া মোৰ হজমেই নহয় চ' এটা মিছকমিউনিকেশ্যন হ'ল পাপু আৰু মুনমিৰ মাজত পাপুৱে লিখা কবিতাটো মুনমিৰ মাকে পঢ়াটো বিচাৰিছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মুনমিয়ে সেইটো তাইৰ বাবে লিখা বুলি ধৰি ল'লে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি ইতিমধ্যে গম পালোঁ যে পাপু আৰু মুনমিৰ মাজত এটা মিছকমিউনিকেশ্যন হৈছে পাপুৱে যিটো কবিতা লিখিছিলে মুনমিয়ে সেইটো নিজৰ বুলি ভাবি ফ্ৰেণ্ডছৰ আগত স্প্ৰেড কৰি দিলে যে পাপুৱে প্ৰপ'জ কৰিছে উইচ ৱাজ নট ট্ৰু আগলৈ পাপুৱে লিখিছে এনেদৰে 6 মাহমান পাৰ হ'ল মই হঠাৎ খবৰ পালোঁ গুৱাহাটীৰ এটি হোটেলত ছুপাৰভাইজাৰৰ পোষ্ট এটিৰ বাবে ল'ৰা লাগে চুক গুচি গ'লোঁ লগত মোৰ বন্ধু এজন প্ৰথম 2 এদিন নতুন ঠাই নতুন মানুহ পাই মনটো ঠিকেই আছিল কিন্তু কিয় জানো পাহিবা দিনবোৰ যিমানে বাগৰি গৈছিল মই যে মানুহৰ মাজত থাকিও নিসংগ অনুভৱ কৰিছিলোঁ মোক যেন লগ এটাৰ খুবেই প্ৰয়োজন হৈছিল দিনক দিনে ক'তোৱে মন নবহা হৈ আহিব ধৰিছিল
বন্ধুজনো মোৰ লগতেই আছিল আমি দুইটাইনো অকলে আৰু কিমান কথা পাতিম কথাবোৰ যেন শেষ হৈ আহিছিল গাঁৱত থাকোঁতে সদায় যিবোৰ দেখি আছিলোঁ সদায় যাৰ লগত সময় পাৰ কৰিছিলোঁ তেতিয়া সেইবোৰক গুৰুত্ব দিয়া নাছিলোঁ কিন্তু যেতিয়া সেইবোৰৰ পৰা আঁতৰি গৈছিলোঁ তেতিয়া যেন মোৰ মনটোৱে সেইবোৰক নিচেই কাষতে বিচাৰিছিল খুব মনত পৰিছিল এৰি থৈ যোৱা ঠাইডোখৰলৈ মই লাহে লাহে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাকেই সাৰথি কৰি দিনবোৰ অতিবাহিত কৰিছিলোঁ এদিন মানিবেগৰ সৰু জেপ এটাত কিবা বিচাৰি থাকোঁতে মুন্মীৰ পাছপোৰ্ট আকাৰৰ ফটো একপি পালোঁ মনত পৰিছে 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ফৰ্ম ফটো এইবোৰৰ সৈতে মোকেই জমা দিবলৈ দিছিল স্কুলত আৰু তেতিয়া একপি ফটো মানিবেগতে ভৰাই থওঁতে থাকিয়ে গ'ল ফটোকপি পোৱাত কিবা এটা ভাল লাগি গৈছিল যেন ফটো নহয় ইমান দিনৰ মূৰত তাইকে কাষত লগ পাইছোঁ তেতিয়াৰে পৰা তাইৰ প্ৰতি কিবা কিবি বিভিন্ন কথা মনতে ভাবিবলৈ ল'লোঁ নাজানো ক'ৰ পৰা কেনেকৈ তাইৰ প্ৰতি ইমানবোৰ ভাৱনা ক্ৰমান্বয়ে ওলাই আহিবলৈ লৈছিল পিছদিনাৰ পৰা মই কবিতা লিখিলে টেবুলৰ ওপৰত তাইৰ ফটোখন উলিয়াই থৈ লওঁ আৰু তাইক কল্পনা কৰি কৰি তাইৰ মুখখনৰ সৈতে চকু জুৰিলৈ চাই চাই কবিতাবোৰ লিখিবলৈ আৰম্ভ কৰিছিলোঁ পাহিবা তাইৰ কথা ভাবি থকাৰ বাবেই নে কিয় নাজানো তাৰ পিছৰে পৰা দিনক দিনে মোৰ মিনুৰ প্ৰতি দুৰ্বলতা বাঢ়ি গৈছিল দিনবোৰ পাৰ হৈ গৈ থাকিল মোৰ মিনুৰ প্ৰতি মৰম ভাল পোৱা আৰু শ্ৰদ্ধাবোৰো যেন লগে লগে আগবাঢ়ি গৈ আছিল মই নিজকে বুজাব পৰা নাছিলোঁ কিয় এনে হৈছে যিজনী ছোৱালীক মই এদিন গালি পাৰিছিলোঁ এইটো বিষয়তে সেইজনী ছোৱালীৰ প্ৰতি মই ইমান আসক্ত কিয় হৈছোঁ এয়াই হয়তো মোৰ প্ৰেম আছিল পাহিবা চ' লাহে লাহে পাপুৱে মুন্মীক মিছ কৰা ষ্টাৰ্ট কৰিছে মুন্মীক ইনস্পিৰেশ্যন হিচাপে লৈছে ৱেল লাভ ইজ অল এবাউট ইনস্পিৰেশ্যন চ' আপুনি যদি কাৰোবাক ভাল পায় নট নেচেচাৰী ডেট ইউ হেভ টু উইন হাৰ অৰ উইন হিম ইউ কেন টেক ইনস্পিৰেশ্যন ফ্ৰম ইয়াৰ লাভ যদি আপুনি প্ৰেমক ইনস্পিৰেশ্যন হিচাপে লয় তেতিয়াহ'লে ইউ উইল ছাকচিড এণ্ড মুভ আহেড ইন লাইফ যদি আপুনি প্ৰেমক উইকনেছ হিচাপে লয় তেতিয়াহ'লে আপুনি কেতিয়াও লাইফত আগুৱাই যাব নোৱাৰিব চ' টেক লাভ এজ এন ইনস্পিৰেশ্যন এণ্ড নট এজ ইয়ৰ উইকনেছ 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি আগলৈ তেওঁ লিখিছে 4 মাহমানৰ পিছত মোৰ বন্ধু এজন ঘৰলৈ আহিবলৈ ওলাল মই আকৌ আৰু এমাহৰ পিছতহে ঘৰলৈ যোৱাৰ কথা মই ভাবিলোঁ যে মিনুলৈ প্ৰপ'জ কৰি চিঠি এখন ইয়াৰ হাততে দি পঠিয়াওঁ নহ'লে যে মোৰ মনে শান্তি নাপায় ইফালে ভাবিছোঁ এবাৰ এই বিষয়ত তাইক গালি পাৰিও থৈছোঁ তেনেস্থলত মোক জানো তাই ভাল পাব তথাপিতো বুকুত বহুত সাহস গোটাই চিঠি এখন লিখি বন্ধুজনৰ হাতত দি পঠিয়ালোঁ আৰু উত্তৰটো তাৰ হাততে চিঠিৰ দ্বাৰাই দি পঠিয়াবলৈ ক'লোঁ কাৰণ তেতিয়া আমাৰ ফোন নাছিলে সি ঘৰলৈ আহিলে আৰু মই মিনুৰ উত্তৰৰ অপেক্ষাত বাট চাই ৰ'লোঁ এসপ্তাহ থাকি সি আকৌ উভতি আহিল তাই তাৰ হাতত উত্তৰটো দি পঠাইছিল চিঠিখন পালোঁ তাইৰ উত্তৰটো হাঁ আছিল মই আনন্দত আত্মহাৰা হৈছিলোঁ তাইক লৈ কোনোদিনে নভবা নিচিন্তা সদায় লগ পাই থকা ছোৱালী এজনীৰ বাবে যে মই ইমান পাগল হ'ম মই কোনোদিনো কল্পনা কৰা নাছিলোঁ ৱেল হয়তো সেইকাৰণে কোৱা হয় প্ৰেম কেতিয়া ক'ত কাৰ লগত হৈ যায় ইউ নেভাৰ নো ৱেন কিউপিড ষ্ট্ৰাইকছ ইউ নেভাৰ নো যেতিয়া আপুনি একেবাৰে এক্সপেক্ট কৰি নাথাকে যে আপোনাৰ জীৱনলৈ প্ৰেম আহিব ঠিক সেইটো সময়তে প্ৰেম আহি যায় আৰু যিটো সময়ত আপুনি প্ৰেম বিচাৰি থাকে সেইটো সময়ত হয়তো প্ৰেম আপোনালৈ নাহিবও পাৰে এণ্ড ইট ইজ অলৱেজ ৰাইটলি ছেড ৱেন ইটছ টাইম এণ্ড ইউ নো হি অৰ শ্বি ইজ দ্য ওৱান ফৰ ইউ 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি আগলৈ তেওঁ লিখিছে পাহিবা এটা কথা কিন্তু ঠিক মই যেতিয়া ভনীয়েকক টিউশ্যন কৰিছিলোঁ তেতিয়া প্ৰত্যেক দিনাই মিনুৱে মোক চাহ কেতিয়াবা জলপান দিছিল তাই মোৰ লগত তেতিয়া কৰা ব্যৱহাৰ কথা বতৰাবোৰ মোৰ বৰ প্ৰিয় আছিল মই হয়তো সেইবাবেও তাইৰ প্ৰতি বেছি মুগ্ধ হৈছিলোঁ মই তাইৰ উত্তৰ পোৱাৰ পিছত যে অধৈৰ্য হৈ পৰিছিলোঁ তাইক এবাৰ লগ পাবলৈ মনটোৱে বৰকৈ বিচাৰিছিল
মই এমাহ সময়টো টানি টুনি কেনি পাৰ কৰিলোঁ ঠিক নাই। তাৰ পাছতে ঘৰলৈ বুলি গুচি আহিলোঁ। ঘৰলৈ আহিয়ে মই মিনুহঁতৰ ঘৰলৈ গ'লোঁ। গৈ তাইক লগ পালোঁ। কিন্তু কিয় জানো পাহিবা, সদায় মানুহৰ সন্মুখত বুকু ফিন্দাই ঘূৰি ফুৰা মই তাইৰ সন্মুখত গৈ ভিজা মেকুৰীটোৰ দৰে হৈ পৰিছিলোঁ। ক'ৰ পৰানো জানো লাজ এটা আহি মোক যেন হেঁচা মাৰি ধৰিছিলহি। মই লাজতে তাইৰ চকুলৈও চাব পৰা নাছিলোঁ। লাহে লাহে আমাৰ কথা বতৰা আৰম্ভ হ'ল। তাৰপিছত সদায় ইজনে সিজনক লগ ধৰিবলৈ ল'লোঁ। তাইক লগ কৰাৰ বাবে প্ৰতিদিনে সিহঁতৰ ঘৰলৈ গৈছিলোঁ। কেতিয়াবা নাযাওঁ বুলি ভাবিলেও তাই কিবা এটা কাম আছে বুলি কৈ মোক বুদ্ধি কৰি মাতি দিছে। তাইও মোক নেদেখাকৈ এদিনো থাকিব নোৱাৰা হৈছিল। মোৰো দেখোন দিনটোত এবাৰ তাইক নেদেখিলে ভাল নলগা হৈছিল। ইয়াৰ পাছতে মই আৰু গুৱাহাটীলৈ ঘূৰি নগ'লোঁ। ওচৰৰ গাঁওকেইখনতে টিউশ্যন কৰি গীত নৃত্য শিকাই ঘূৰি ফুৰিবলৈ ধৰিলোঁ। এনেকৈয়ে 2 বছৰমান পাৰ কৰিলোঁ। এই 2 বছৰত মিনু আৰু মই ঘৰত লগ পোৱাৰ বাদেও তাই টিউশ্যনলৈ যাওঁতে বাটে পথেও আমি লগ ধৰিছিলোঁ। কিয় জানো পাহিবা, আমি ইজনে সিজনক লগ পালে বা কাষত থাকোঁতে এনে লাগিছিল যেন আমাতকৈ সুখী কোনো নাই। আমাৰ সময়বোৰ কেতিয়ানো পাৰ হৈ গৈছিল গমেই নাপাইছিলোঁ। পাহিবা, মই দেখিছোঁ বহুতো প্ৰেমিক প্ৰেমিকাই তেওঁলোকৰ প্ৰেম গোপনে ৰাখিবলৈ বিচাৰে, কিন্তু আমি গোপনে ৰাখিব বিচৰা নাছিলোঁ। আমাৰ প্ৰেমৰ কথা লাহে লাহে ওচৰ চুবুৰীয়াই গম পাইছিল। পাপু আৰু মুন্মীৰ প্ৰেমৰ কথা লাহে লাহে ওচৰ চুবুৰীয়াই গম পোৱা আৰম্ভ কৰিলে। আৰু প্ৰেম কিমান দিন লুকুৱাই ৰাখিব? এদিন নহয় এদিন মানুহে গম পাবই। আপোনাৰ চকুত, আপোনাৰ কথাত, আপোনাৰ ব্যৱহাৰত। वो कहते हैं ना, प्यार छुपाए नहीं छुपते। कुछ ऐसा ही हाल है उनका भी। আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো। Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ আজি পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি। আগলৈ তেওঁ লিখিছে, ঠিক এনেদৰে দিনবোৰ আগবাঢ়িছিল। তাইৰ ভনীয়েকক আকৌ টিউশ্যন কৰিবলৈ মোক দায়িত্ব দিছিল আৰু মই কৰিছিলোঁ। এদিন ক্লাছ কৰিবলৈ যাওঁতে তাইৰ দেউতাকে মোক বাহিৰতে ৰখাই ক'লে যে টিউশ্যন শেষ হোৱাৰ পিছত যাতে মই তেওঁক লগ কৰোঁ। মোৰ লগে লগে সন্দেহ হৈছিল যে আজি নিশ্চয় আমাৰ সম্পৰ্কটোৰ কথাই মোক সুধিব। ক্লাছ কৰি বাহিৰলৈ ওলাই আহিলোঁ। দেউতাক বাহিৰৰ বাৰাণ্ডাতে বহি আছিল। তেখেতে আৰম্ভ কৰিলে, পাপু, তই যাব ওলালি চাগে? হয় খুৰা। অকণমান ৰ'ব পাৰিবি নি? কথা দুটা পাতিব লগা আছিল। হয়, কওকচোন। চা, খুৰা বুলি মাতও যদিও কথাবোৰ বেলেগৰ পৰা শুনি অলপ আমনি পালোঁ। ভাবিলোঁ তোক সুধিয়ে পেলাওঁ। তোৰ আৰু মুন্মীৰ মাজৰ কিবা এটা শুনিছোঁ। মই ভুল শুনিছোঁ নে শুদ্ধ শুনিছোঁ? মানে খুৰা, চা বোপাই, তই পঢ়া শুনা ল'ৰা, আমি অশিক্ষিত, আৰু ঘৰৰ অৱস্থা পাতিও জানই। যদি একেখন গাঁৱতে এনেকুৱা যদিও কিবা এটা ভাবিছ তহঁতি, যাতে দহে বদনাম ক'বলৈ সাহস নকৰে। মোৰ সন্মানটোলৈ অলপ চাবি। হয়, তোক চাগে মই কি ক'ব বিচাৰিছোঁ তই বুজি পাইছ। তই চাবি, যদি তই কিবা বেলেগ চিন্তা কৰিব লগা আছে মোৰ কথাখিনি শুনি এতিয়াই কৰি ল'লে ভাল হ'ব, নহ'লে যাতে বদনাম এটা নোলায়। মন কৰিবি অকণমান। হয়, হ'ব খুৰা। ঠিক আছে দে, বেয়া নাপাবি এইখিনি কথা তোক খুলি কোৱা। নাই খুৰা, একো নাই। মই একো নকৈ ঘৰলৈ গুচি আহিছিলোঁ, আৰু আহিয়ে মাক দেউতাকলৈ এখন চিঠি লিখিছিলোঁ আমাৰ সম্পৰ্কটোৰ বিষয়ে। ভাবিলোঁ যিহেতু মুখেৰে সন্মুখত ক'বলৈ কিছুমান কথা লাজ লাগিবও পাৰে, সেইবাবে চিঠিৰ দ্বাৰাই প্ৰকাশ কৰোঁ। তেতিয়া অন্ততঃ সকলো কথা বিৱৰি ক'ব পাৰিম। মই লিখিছিলোঁ, আপোনালোকে আমাৰ বিষয়ে যি শুনিছে সকলো সঁচা। তাই মোক আৰু মই তাইক বহুত ভাল পাওঁ। আমি দুয়ো কোনেও কাকো এৰি নোযোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে মই তাইকেই বিয়া কৰাম। আপোনালোকে তাইৰ বাবে বেলেগ ল'ৰাৰ কথা চিন্তা নকৰিব। লগতে ক'লোঁ যে এদিন নহয় এদিন তাইক কোনোবা এজনলৈ দিবইতো লাগিব। গতিকে মই ভাবোঁ মই একো ভুল কৰা নাই। আৰু এটা কথা, বুৱতী নদীক কোনেও বাধা দি ৰাখিব নোৱাৰে। শেষত এই বাক্যটো লিখি সামৰিলোঁ। পিছদিনা গৈ চিঠিখন প্ৰত্যক্ষভাৱে মাকৰ হাততে দি ঘৰলৈ গুচি আহিলোঁ। তাৰ পাছত এসপ্তাহমান মই তালৈ যোৱা নাছিলোঁ। ভাবিছিলোঁ হয়তো মোক গালি দিব, বেয়াকৈ ক'ব, কিন্তু সেয়া হোৱা নাছিলে।
হয়তো মোৰ স্পষ্টবাদিকতা আৰু স্বভাৱ চৰিত্ৰৰ বিষয়ে জানে বাবে না কৰা নাছিল তেতিয়াৰে পৰা আমি আৰু মুকলি হ'লোঁ কাৰোলৈকে ভয় নকৰা হ'লোঁ য'ত ত'ত ফুৰিবলৈ যাওঁ একেলগে বজাৰ কৰিবলৈ যাওঁ থিয়েটাৰ চাবলৈ যাওঁ মুঠতে স্বাধীন হ'লোঁ মানুহে দেখিব বুলি পিছ হুহুকা নাছিলোঁ আমি যেন বহুত সুখী হৈছিলোঁ মই তাইক নিজতকৈও বহুত বেছি ভাল পাইছিলোঁ কেয়াৰ লৈছিলোঁ খঙো কৰিছিলোঁ অভিমানো কৰিছিলোঁ মাজে মাজে কাজিয়াও কৰিছিলোঁ বহুতবাৰ আচলতে পাহিবা এটা কথা কি জানে যি ভাল পোৱাত খং অভিমান কাজিয়া একেবাৰে নাথাকে সেই ভাল পোৱাত মাদকতাই নাথাকে লাহে লাহে আমি ইজনে সিজনক দিনটোত এবাৰ নেদেখিলে থাকিব নোৱাৰা হৈছিলোঁ কতো মন নবহা হৈছিল আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে আমি কোনো কাৰণত ইজনে সিজনক এৰি নাযাওঁ ৱেল ঘৰৰ পৰা যেতিয়া ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰি লয় তেতিয়া এটা ডাঙৰ সকাহ পোৱা যায় ৱেল মুন্মীৰ ঘৰততো একচেপ্ট কৰিলে বাপুৰ ঘৰত পিছে এতিয়ালৈকে ডিছকাছ হোৱা নাই বাট যেতিয়া এটা ঘৰৰ পৰা একচেপ্টেঞ্চ আহি যায় তেতিয়া সাহসো বাঢ়ি যায় আৰু সেইকাৰণে হয়তো কোৱা হয় মাক দেউতাৰ একচেপ্টেঞ্চ নাথাকিলে ৰিলেশ্যনশ্বিপ কেতিয়াও স্মুথলি যাব নোৱাৰে বিকজ by hurting your parents you can never be happy in a relationship so it's very important to keep your parents happy so এইকাৰণে মই সদায় কওঁ ভাবি চিন্তি ডিচিশ্যন ল'ব লাইফত কেতিয়াও মা দেউতাক আঘাত নিদিব তেওঁলোক যদি সুখী নহয় তেতিয়াহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি স্বপ্ন সমাধি পাপু শইকীয়াৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে মোৰ ঘৰৰ পৰিয়ালৰ মিতিৰ কুটুম্বৰ মানুহৰ কাৰোৰে আমাৰ সম্পৰ্কটো পচন্দ হোৱা নাছিল কাৰণ এটাই ইমান ওচৰতে একেই গাঁৱতে মিতিৰৰ ঘৰ পাতিব খোজা নাছিল তাতে মই ঘৰৰ একমাত্ৰ ল'ৰা সেইবাবে পৰিয়ালৰ মানুহে অলপ আঁতৰৰ পৰা বোৱাৰী এজনী অনাটো বিচাৰিছিল এই বিষয়ত মোৰ লগত ঘৰৰ বহুবাৰ কাজিয়াও হৈছিল আপুনিয়ে কওক মোৰ প্ৰতিশ্ৰুতি যদি ভংগ কৰিলোহেঁতেন তেতিয়া দেখোন মোৰ মূল্যবোধৰ কোনো অস্তিত্বই নাথাকিলেহেঁতেন মোৰ ভালপোৱা কি ইমান ঠুনুকা নাই মই পিছ হুহুকিব নোৱাৰিলোঁ পাহিবা মই বহুত সংঘাতৰ মাজেৰে মিনুক বিয়া কৰাই বোৱাৰী কৰি আনিলোঁ যোৱা ইংৰাজীৰ 13/3/2013 তাৰিখে আমাৰ বিয়া হ'ল আমাৰ ইমান দিনে দেখি অহা সপোনবোৰ পূৰণ হ'ল আমি এতিয়া বহুত সুখী আমি ভাবিছিলোঁ আমাতকৈ হয়তো সুখী আন কোনোৱেই নহয় আমি দুয়ো এক হৈ আৰু নতুন নতুন সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ মই সৰুকৈ এখন কম্পিউটাৰৰ দোকান খুলিলোঁ এনেদৰে 2 বছৰ পাৰ হ'ল অৱশেষত আমাৰ এটি কন্যা সন্তান জন্ম হ'ল আমি বহুত সুখী হৈছিলোঁ তাইক লৈ আমি বহুত সপোন ৰচিছিলোঁ কিন্তু পাহিবা ভালপোৱা বা কাৰোবাক সঁচা মৰম দিয়াটো বা বেছিকৈ ভালপোৱাটো মূৰ্খামি মানে ভুল জানেনে আমাৰ সপোনবোৰ আমাৰ সুখবোৰ দেখি হয়তো ভগৱানেও সহ্য কৰিব পৰা নাছিল আমাৰ সন্তানটিৰ নাম ৰাখিছিলোঁ ধৰিত্ৰী মই মৰমতে দেহা বুলি মাতোঁ দেহা তেতিয়া এবছৰ হওঁ আৰু 15 দিনমান আছে হঠাৎ মোৰ পত্নীৰ অচিন বেমাৰ এটা আৰম্ভ হ'ল প্ৰথমতে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ পিছলৈ ইখন সিখনকৈ সকলোতে দেখুৱালোঁ কিন্তু ক'তো নাৰাখিলে শেষত তেজপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হ'ল বেমাৰটো হঠাৎ ইমানেই বেছি হৈছিল একেদিনাই মানুহ বচাবলৈ জটিল হোৱাৰ দৰে অৱস্থা হৈছিল মই বহুত ভয় খাইছিলোঁ আৰু ভাগি পৰিছিলোঁ তাইৰ অৱস্থাটো দেখি ইফালে আমি অতি দৰিদ্ৰ পৰিয়ালৰ মানুহ হওঁ গতিকে একেদিনাই দামী চিকিৎসালয়লৈ নিবলৈও আমাৰ ক্ষমতা নাই জমা টকা গোটেইকেইটা শেষ তেনেতে ভগৱানে যেনিবা চকু মেলি চালে তাই সুস্থ হ'ল অপাৰেশ্যন কৰিব লগা হ'ল সুস্থ হোৱাত ঘৰলৈ লৈ আনিলে 2 মাহমান থাকিল আকৌ বেলেগ এটা বেমাৰ আৰম্ভ হ'ল এইবাৰো পোনে পোনে আগৰ ঠাইলৈকে লৈ যোৱা হ'ল হাতত এইবাৰ জমা টকাও নাছিল সেইবাবে আনৰ আধি মাটি খেতি কৰি গোটাই থোৱা ধন কেইটাকে বিক্ৰী কৰি তাইক চিকিৎসা কৰিলোঁ সেইবাৰো এসপ্তাহ 10 দিনমানত ভাল হৈ ঘৰলৈ উভতি আহিল লাইফ ইজ so unpredictable আমি যি ভাবোঁ লাইফত কেতিয়াও সেইটো নহয় এভৰি ডে ইজ এ টেষ্ট ফৰ আছ আৰু পাপুৰ কাৰণে এটা ডাঙৰ পৰীক্ষা হৈ আছে ভগৱানে বহুত পৰীক্ষা লয় ভগৱানে ধৈৰ্য শক্তি চব চায় যিসকল মানুহ হাৰি যায় সেইসকলক ভগৱানে সহায়ো নকৰে কিন্তু কষ্টৰ সত্ত্বেও প্ৰত্যেকটো পৰীক্ষাৰ পিছতো যেতিয়া মানুহ চেষ্টা কৰি থাকে আল্টিমেটলি ভগৱানে তেওঁলোকলৈও চকু মেলি চায় আগলৈ কি হয় আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো
Love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি পাহিৰ সৈতে Super Hits 93.5 Red FMত মই আছো আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো পাপু শইকীয়াৰ লাভ ষ্টৰী স্বপ্ন সমাধি আগলৈ তেওঁ লিখিছে এনেদৰে কিছুদিন পাৰ হোৱাৰ পিছত এমাহমানৰ পিছত আকৌ আৰম্ভ হ'ল পেটৰ তমুময় বিষ বুকুৰ জ্বলা পোৰা বহুত বেজি চেলাইন পুছ কৰিলে নাই পাহিবা এইবাৰ হয়তো ভগৱানে চকু মেলি নাচালে তেওঁক মোৰ পত্নীয়ে কষ্ট সহিব নোৱাৰি চাগে শেষত জ্ঞান হেৰুৱাই পেলাইছিল অৱশেষত ICUত এদিন ৰাখিব লগা হ'ল নাই তথাপিও ভাল নহ'ল জ্ঞান ঘূৰি নাহিল তেওঁ মোক মাছ সাগৰত অকলে এৰি থৈ সংসাৰৰ জ্বলা যন্ত্ৰণা সকলো সমঝাই দি এই সংসাৰৰ পৰা বিদায় মাগিল দেহা এতিয়া অহা কাতি মাহৰ 1 তাৰিখে 2 বছৰত ভৰি দিব তাইক বুকুৰ মাজত সাৱটি লৈ বুকুত অচুত যন্ত্ৰণা লৈ মই বহুত কষ্টৰে জীয়াই আছোঁ দেহা নথকা হ'লে হয়তো মই নিজকে শেষ কৰি দিলোহেঁতেন পাহিবা আচলতে কি জানে পাহিবা কাকো জোখতকৈ বেছি মৰম কৰিব নালাগে বেছি ভাল পাব নালাগে নহ'লে মোৰ দৰে শাস্তি পাব লগা হয় মই এতিয়া সঁচাকৈয়ে বুজিছোঁ পাহিবা নাপাই হেৰুৱা বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বহুত গুণেই বেছি যিটো কল্পনাও কৰিব নোৱাৰি এইখিনিতে মই মোৰ পত্নীক লৈ এটা কবিতা লিখিছোঁ তাক উপহাৰ দিলোঁ অৱৰুদ্ধ প্ৰেম জীৱনৰ এটি মোহনাত এদিন তুমি মোক ভুলতে লগ পাই গ'লা মই যাক লগৰীয়া বুলি আঁকোৱালি লৈছিলোঁ তেওঁ আচলতে অন্য এজনৰহে সহযাত্ৰী আছিল যিজনৰ চিনাকি আমাতকৈ বহু উচ্চত ভুলতে আমি একেলগে বাট বুলিছিলোঁ সুখ দুখৰ সমভাগী হৈছিলোঁ তেওঁৰ দুখৰ চকুপানী মই মচি দিছিলোঁ তেওঁ মোৰ আৰু হাঁহিবোৰ সাঁচি থৈছিলোঁ সুখৰ দিনত হাঁহিবলৈ যদিও সেই দিনটো আহিছিল অথচ আধৰুৱা হৈ থাকি গ'ল এতিয়া বুজিছোঁ আচলতে আমি দুয়ো বিপৰীতমুখী তীৰ্থযাত্ৰী কিন্তু তথাপি মই জীয়াই আছোঁ দুহাত জোকাৰি তোমাক বিদায় দিছোঁ এইটো কথা ভাবি যে আমি আচলতে অচিনাকিয়েই আছিলোঁ এয়াই আছিল মোৰ স্বপ্ন সমাধি শেষত মোৰ কাহিনীটি প্ৰকাশ কৰিব বুলি আশা ৰাখি সকলোকে সেৱা জনাই আজিলৈ আহোঁ পাপু তুমি তোমাৰ আৰু তোমাৰ সন্তানটিৰ এইটো ফটো দি পঠিয়াইছা তোমাৰ ছোৱালীজনী সঁচাকৈ বহুত বেছি মৰম লগা আৰু পাপু তুমি বহুত ষ্ট্ৰং হয় মই সেইটো ৰিয়েলাইজ কৰিছোঁ এটা কথা সঁচা যোন ষ্ট্ৰং হয় ন তেওঁলোকৰ ওপৰতে ভগৱানে বেছি পৰীক্ষা লয় আৰু সেইবাবে হয়তো ভগৱানে তোমাৰ ওপৰত বহুত বেছি পৰীক্ষা ল'লে বাট এটা কথা তুমি আৰু মুন্মীয়ে যিটো সপোন দেখিছিলা তোমালোকৰ সন্তানটিক লৈ সেইটো ডেফিনেটলি তুমি পূৰণ কৰিব বিচাৰিবা ৰাইট চ' যিটো হ'ল সেইটো চেঞ্জ কৰিব নোৱাৰি যোৱা মানুহজনক উভতাইও আনিব নোৱাৰি বাট যি তোমাৰ লগত আছে সেইখিনি লৈয়ে সুখত থকাটোহে ডাঙৰ কথা তোমাৰ ছোৱালীজনীক লৈ তুমি সুখী হোৱা যি সপোন আছে তুমি আৰু তোমাৰ ৱাইফে যি সপোন দেখিছিলা সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰা গিভ হাৰ অল দ্য লাভ দেট ইউ কেন মেক হাৰ এ ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট উইমেন এণ্ড ইউ নেভাৰ ন' হয়তো আগলৈ গৈ ভগৱানে হয়তো তোমাৰ বাবে এটা বেলেগ ষ্টৰী লিখি থৈছে কথাতেই কয় নহয় আমাৰ জীৱনত যি হয় সেয়া ওপৰতে লিখা থাকে কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকাজনে লিখে কপালৰ লিখন বাট য়েছ এটা কথাই ক'ম পাপু ডোণ্ট লুজ হাৰ্ট ডোণ্ট গেট উইক ইউ আৰ ভেৰি ষ্ট্ৰং দেট আই হেভ ৰিয়েলাইজড চ' ধৰিত্ৰীক তোমাৰ ষ্ট্ৰেংথ বনোৱা এণ্ড লিভ ইয়ৰ লাইফ হেপিলি উইথ হাৰ And I'm sure she will grow up to be a very independent and beautiful woman. And she will give you all the happiness that you have missed in your life. Thank you so much, Papu, for sharing your love story. Akko ebar Red FM পৰিয়ালৰ পৰা তোমাক আৰু তোমাৰ সন্তানটিক বহুত 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 মৰম জনালো সুখত থাকা and always keep smiling. বেলে আসলে আজি লাভ ষ্টৰী স্বপ্ন সমাধি এটি নতুন লাভ ষ্টৰী সৈতে আকৌ লগ পাম Until then, to fall in love, it's a great feeling. Please do take care of yourself. Don't get weak. Don't fall weak. Make love your strength. And always remember, I love you. 93.5 Red FM, बजाते रहो. 93.5 बजाते